বিশেষকৈ ৩২ নং ভাৰ্গৱ সমষ্টিত যিসকলে মৎস্য পালক তেখেতসকলক আমি মাছ পোনা ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ খাগৰাবাৰী বাথু আশ্ৰমৰ পৰা সৰ্বমুঠ আমি ৩০০ গৰাকী মৎস্য পালকক মাছ পোনা আমি যোগান ধৰিম। আজি প্ৰথম ফেজত আমি ১০০ গৰাকী আৰু অহাকালি ঠিক তেনেকুৱা ৩ দিনত আমি ৩০০ গৰাকী মৎস্য পালকক আমি ১০০০ কে মাছ পোনা আমি তেখেতসকলক যোগান ধৰিম আৰু অহা জুলাই মাহত আমি আৰু ২০০ গৰাকী ব্যক্তিক আমি অৰ্থাৎ মৎস্য পালকক আমি মাছ পোনা যোগান ধৰা হ'ব। মাছ পোনাৰ লগত আমি মাছৰ খাদ্যও আমি দিয়া হৈছে ২০ কেজিকে এজন বেনিফিচিয়াৰীক। আশা ৰাখিছোঁ আমাৰ ৩২ নং ভাৰ্গৱ সমষ্টি লগতে আমাৰ লগত লাগি থকা খৈৰাবাৰী সমষ্টি তেখেতসকলকো আমি সামাজিকভাৱে যিসকলৰ ডাঙৰ ডাঙৰ পুখুৰী আছে তেখেতসকলকো আমি মাছ পোনাটো যোগান ধৰিছোঁ মাছ খাদ্য। গতিকে আশা ৰাখিছোঁ তেওঁলোকে অকণমান হ'লেও সকাহ পাব, কাৰণ এনেকুৱা মাছ পোনা বা ঠিক তেনেকুৱা সাহায্য মাছ পালন কৰাৰ নামত বহুত বছৰ ধৰি একো পোৱা নাছিলে। আজি তেওঁলোকে পাই পেলাই নিশ্চয় অকণমান হ'লেও সকাহ পাব আৰু তেওঁলোকে আৰ্থিকভাৱে অকণমান হ'লেও সকাহ তথা তেওঁলোকৰ স্বাৱলম্বী হোৱাত সহায় কৰিব, মই সেইটো আশা ৰাখিছোঁ। এইটো শান্তি হোৱাৰ কাৰণে এইখিনি কাম কৰিবৰ কাৰণে আমি সম্ভৱ হৈছোঁ। ২০২০ চনৰ আগত যি এটা পৰিৱেশ আছিলে এই পৰিৱেশ এতিয়া সম্পূৰ্ণ নাই। বিটিআৰ শান্তি চুক্তি হ'ল আৰু বিটিআৰত শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সুন্দৰকৈ চৰকাৰ এটা ইয়াত আছে। অন্ততঃ এই বিটিআৰ অঞ্চলৰ মানুহ নিজে অলপ সাহসেৰে ক'ব পাৰে যে আমাৰ যে এটা চৰকাৰ আছে, দায়িত্বশীল চৰকাৰ, যিয়ে সমাজৰ কাৰণে প্ৰতিটো মানুহগৰাকীৰ কাৰণে প্ৰতিটো গাঁৱৰ কাৰণে কাম কৰা এটা চৰকাৰ আছে সেই বুলি সাহস কৰে। আৰু গতিকে আমিও বিভিন্ন আঁচনিবিলাক বিভিন্ন ষ্টেক হোল্ডাৰ তেখেতসকলক আমি ৰিকুৱেষ্ট কৰি পেলাই বিভিন্ন আঁচনিবিলাক আমি আনিবলৈ সক্ষম হৈছোঁ। আগতে এনেকুৱা কোম্পানীবিলাকেই হওক বা এজেঞ্চিবিলাক আমাৰ এইবিলাক জেগাত আহিবলৈ ভয় কৰিছিলে, কিন্তু আজি ২০২০ৰ পিছত তেওঁলোকে আহিবৰ কাৰণে ভয় কৰা নাই আৰু তেওঁলোকে নিৰ্ভয়ে আমাৰ এই অঞ্চলত কাম কৰি আছে। ২০০৩ চনত BTC চুক্তি হ'ল, ১৯৯৩ চনত BSC চুক্তি হ'ল। তাৰ আগত আমাৰ এই ট্ৰাইবেল ডমিনেটেড এৰিয়াবিলাকত ৰাজনৈতিকভাৱে সামাজিকভাৱে শিক্ষিতভাৱে সাংঘাতিক ধৰণৰ বঞ্চিত হৈ আছিল আৰু ইয়াত ২-এটা ৰাষ্ট্ৰীয় দলৰ নেতা আছিল যদিও তেওঁলোকে এই অভাৱ অভিযোগ বা অঞ্চলৰ কাৰণে মাত মাতিবৰ কাৰণে তেওঁলোকে সক্ষম হোৱা নাছিলে, যাৰ কাৰণে বহুত বছৰ ধৰি আন্দোলন ইয়াত চলিল। এপছৰ নেতৃত্বত, BLT নেতৃত্বত, NDBৰ নেতৃত্বত, তেওঁলোকৰ নেতৃত্বত বহুত বছৰ ইয়াত আন্দোলন চলিল। বহুত মানুহ শ্বহীদ হ'বলগীয়া হ'ল, বহুত পৰিয়াল কষ্ট ভুগিবলগীয়া হ'ল। কিন্তু আজি তাৰিখত আমাৰ ইয়াত এটা কাউন্সিল অৰ্থাৎ 6 চিডিউলত এৰেঞ্জমেণ্ট আহিল, যি এৰেঞ্জমেণ্টৰ দ্বাৰা নিজৰ ৰাজনীতি নিজে চাই ল'বৰ কাৰণে সুবিধা পাইছে, নিজৰ অঞ্চলটো নিজে চাবৰ কাৰণে সুবিধা পাইছে। গতিকে এই সুবিধা পোৱাৰ কাৰণে আজি আমাৰ এই অঞ্চলত আমি জাগাৰ মানুহ হিচাপে, আমি এই অঞ্চলৰ মানুহ হিচাপে, আমি এই অঞ্চলৰ অসুবিধা সমস্যাবিলাক বুজি পোৱা হিচাপে আমি অন্যান্য আগশাৰীৰ কোম্পানী হওক, এজেঞ্চি হওক বা গভৰ্ণমেণ্টেই হওক, ইণ্ডিয়া গভৰ্ণমেণ্ট হওক বা অসম চৰকাৰে হওক, তেখেতসকলক আমি আমাৰ সমস্যাৰ কথা আমি ক'বলৈ সক্ষম হৈছোঁ আৰু এই সমস্যাখিনি সমাধান কৰাত আমাৰ যথেষ্টখিনি সহায় হৈছে। যদি আমিও যদি এই অঞ্চলৰ কথা যদি আমি কেতিয়াও জ্ঞান নাথাকিলে হয়, আমি নোৱাৰিলোঁ হয়। গতিকে আঞ্চলিকতাবাদ চিন্তাধাৰাই দি অঞ্চলৰ কথা চিন্তা চৰ্চা কৰাৰ কাৰণে আজি গাঁও অঞ্চলত উন্নয়নৰ মুখটো দেখিবলৈ ৰাইজে সুবিধা পাইছে আৰু ৰাইজে উপকৃত হৈছে।